বৰ্তমান পৃথিৱীৰ সকলোবোৰ দেশেই মহাকাশৰ ৰহস্য ভেদ কৰাৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। এই ক্ষেত্ৰত কিছুমান দেশ কম বেছি পৰিমাণে হ'লেও সফল হৈছে। কিন্তু আমাৰ পৃথিৱীতে কিছুমান এনেকুৱা ৰহস্য আছে যিবোৰ ভেদ কৰাটো অসম্ভৱ। এই ভিডিঅ'টোত আপোনাক দেখুৱাম কিছুমান অতি ৰহস্যময় ঠাই, যিবোৰৰ বিষয়ে হয়তো আপুনি কেতিয়াও শুনা নাই। তো গাইজ, অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। নম্বৰ 4, দ্য আণ্ডাৰ ৱাটাৰ চিটি অফ চিচেং, চাইনা। এই চহৰখন চাইনাৰ এটা প্ৰসিদ্ধ হ্ৰদৰ তলত আছে। আপুনি ঠিকেই শুনিছে, হ্ৰদটোৰ তলত আছে। এইখন বহুত ৰহস্যময় চহৰ। এই চহৰখনৰ নাম দ্য লায়ন চিটি। এইখন চহৰ এসময়ত ব্যস্ত আৰু ডাঙৰ চহৰ আছিল, কিন্তু ইয়াৰ ওপৰত মানুহে এটা হ্ৰদ বনাই দিলে। বহু বছৰৰ পিছত আণ্ডাৰ ৱাটাৰ ডুবাৰুৰ দ্বাৰা এই ঠাইখন আৱিষ্কাৰ কৰা হ'ল। সকলোতকৈ আচৰিত কথাটো এইটোৱে যে সেই চহৰখনৰ বিল্ডিংবোৰ এতিয়াও তাতে আছে আৰু খুব ভাল অৱস্থাত আছে। গৱেষণাৰ অন্তত পোৱা গ'ল যে এই চহৰখন প্ৰায় 1000 বছৰৰ পুৰণি, কিন্তু ইয়াৰ বৰ্ণনা বা তথ্য ইতিহাসৰ ক'তোৱে দেখা নাযায়। সেই সময়ৰ শাসকে এই চহৰখন পানীৰ তলত কিয় ডুবাই দিলে? মানুহৰ চকুৰ পৰা এই চহৰখন কিয় দূৰলৈ লৈ যোৱা হ'ল? এয়া কোনেও নাজানে। মাথো এই চহৰখন ৰহস্যৰ আৱৰ্তত। বৰ্তমান এইখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। নম্বৰ 3, ঘষ্ট ভিলেজ অফ কুলধাৰা। ৰাজস্থানৰ জিলা জয়ছালমাৰৰ পৰা 20 কিলোমিটাৰ পশ্চিমে অৱস্থিত কুলধৰা গাঁওখনক ভূতৰ গাঁও বুলি কোৱা হয়। প্ৰায় 100 বছৰ আগলৈকে 1500 মান জনসংখ্যাৰে এইখন গাঁও অতি সুন্দৰ আছিল, কিন্তু এটা ৰাতিৰ ভিতৰতে গোটেই গাঁওখন জনহীন হৈ পৰিল। গোটেই 1500 মানুহেই এটা ৰাতিতেই এই গাঁওখন এৰি ক'ৰবালৈ গুচি গ'ল। কিন্তু এটা ৰাতিৰ ভিতৰতে ইমানবোৰ মানুহ হঠাৎ ক'লৈ গ'ল, কিয় গ'ল, সেই কথা কোনেও নাজানে। আচলতে তেওঁলোকৰ লগত কি হৈছিল সেই ৰাতি, সেই কথাও কোনেও নাজানে। কিংবদন্তি মতে সেই সময়ৰ দুষ্ট শাসক চেলিউম সিঙৰ অত্যাচাৰী শাসনৰ পৰা বাচিবলৈ মানুহবোৰে গাঁওখন এৰি পলাই গ'ল আৰু যোৱাৰ সময়ত গাঁওখনক খাপ দি গ'ল। এতিয়া যদি সেই গাঁওখনত কোনোবা গৈ থাকিবলৈ চেষ্টা কৰে, তেন্তে তেওঁৰ এক ৰহস্যময়ভাৱে মৃত্যু হয়। আচলতে এই গাঁওখনৰ বিষয়ে প্ৰকৃত তথ্য কোনেও নাজানে। গতিকে কুলধাৰা গাঁওখনক এখন ৰহস্যময় গাঁও হিচাপে ধৰা যায়। নম্বৰ 2, দি অভাৰটাৰ্ণ ব্ৰিজ। স্কটলেণ্ডত এখন ৰহস্যময় দলং আছে, যিখনৰ নাম দি অভাৰটাৰ্ণ ব্ৰিজ। এই দলংখন 1895 চনত চিভিল ইঞ্জিনিয়াৰ হেনৰী ই মিলনাৰে বনোৱাইছিল। এইখন এনেকুৱা এখন ঠাই য'ত কুকুৰে আত্মহত্যা কৰে। ৰহস্যময়ভাৱে কোনেও এইটো বিচাৰি উলিয়াব পৰা নাই যে ইয়াত কিয় কুকুৰে আত্মহত্যা কৰে। পানীৰ পৃষ্ঠৰ পৰা এই দলংখন প্ৰায় 45 ফুট ওখত আছে। 1950 চনৰ পৰা আজিলৈকে 50-60টা কুকুৰে ইয়াৰ পৰা জাপ মাৰি আত্মহত্যা কৰিছে। সকলোতকৈ আচৰিত কথাটো এইটো যে দলংখনৰ নিৰ্দিষ্ট এটা ঠাইৰ পৰাই কুকুৰবোৰে জাপ মাৰে আৰু আকাশ যেতিয়া মুকলি হৈ থাকে তেতিয়াহে সিহঁতে এইটো কাম কৰে। এই ক্ষেত্ৰত বহুতেই নিজৰ নিজৰ মত প্ৰকাশ কৰিছে। কিছুৱে কয় যে ইয়াত ভূত আছে, যিয়ে কুকুৰবোৰক আত্মহত্যা কৰিবলৈ বাধ্য কৰায়। জীৱ-জন্তুৰ বিশেষজ্ঞ ডেভিড চেক্সটনৰ মতে দলংখনৰ তলৰ পৰা এন্দুৰ নিগনিৰ গোন্ধ আহি থাকে, গতিকেই কুকুৰে সেই গোন্ধৰ প্ৰতি আকৰ্ষিত হৈ তাত জাপ দিয়ে। কিন্তু তাৰ স্থানীয় মানুহৰ মতে বহু বছৰৰ পৰাই ইয়াত এন্দুৰ নিগনি একো নায়েই। তাৰ এজন বিখ্যাত চিকাৰী জন জয়েছ এই ঠাইত 50 বছৰ মানৰ পৰাই বসবাস কৰি আহিছে।
তেওঁৰ মতে ইয়াত এন্দুৰ নিগনি অহা মাত্ৰ কেইবছৰমানহে হৈছে, কিন্তু ৬০-৭০ বছৰৰ আগৰ পৰাই ইয়াত কুকুৰে আত্মহত্যা কৰি আহিছে। গতিকে এইটো এটা ৰহস্য যে সেই নিৰ্দিষ্ট দলংখনৰ সেই নিৰ্দিষ্ট ঠাইৰ পৰাহে কুকুৰবোৰে আত্মহত্যা কিয় কৰে। এনেকুৱা ঘটনাটো পৃথিৱীৰ বেলেগ দলঙত কেতিয়াও হোৱা নাই। তেন্তে স্কটলেণ্ডৰ এই দলংখনতহে কিয় এনে হয়, এইটো সঠিককৈ কোনেও নাজানে। নম্বৰ 1, এল'ৰা কেভছ মিষ্ট্ৰী। এই গুহাবোৰ এল'ৰাৰ পৰা ৩০ কিলোমিটাৰ দূৰত থকা এখন পাহাৰৰ গাতে লাগি আছে। ইয়াত এটা আচৰিত ধৰণৰ ৰহস্যময় হিন্দু মন্দিৰো আছে, যিটো মানুহৰ দ্বাৰা বনোৱাটো সম্ভৱ নহয় আৰু বৰ্তমানৰ প্ৰযুক্তিবিদ্যাৰেও এইটো বনাব নোৱাৰি। এই মন্দিৰটোৰ নাম কৈলাশ মন্দিৰ, যিটো ৪০ লাখ টন শিলেৰে বনোৱা হৈছে। ৪০০০ বছৰ আগতে এনেকুৱা কি প্ৰযুক্তি আছিল যে এই সুন্দৰ মন্দিৰ বনোৱাত প্ৰয়োগ কৰা হৈছিল, সেইটো এতিয়াও ৰহস্যৰ আঁৰত। কোৱা হয় যে এই গুহাবোৰৰ তলত এখন চহৰো আছে, যিখন কাৰো দৃষ্টিগোচৰ নহয়। এই গুহাত এনেকুৱা সুৰংগ আছে যি সুৰংগৰ সহায়ত সেই চহৰখনলৈ যাব পাৰি। সাধাৰণ মানুহ আৰু উন্নত প্ৰযুক্তিৰ দ্বাৰাও এই গুহাবোৰ বনোৱাটো অসম্ভৱ। তেন্তে এই গুহাবোৰ ইয়াত হ'ল কেনেকৈ, এয়াও এতিয়া ৰহস্যৰ আঁৰতেই আছে। তো বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। এই ৰহস্যময় ঠাইসমূহৰ ভিতৰত আপোনাৰ কোনখন ঠাই বেছি ভাল লাগিল কমেণ্ট কৰি নিশ্চয় জনাওক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ টিলিঙাটো বজাই দিয়ক, কাৰণ যি আছে সকলো এই চেনেলতেই আছে আৰু ক'তো নাই। এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাটছিং দিছ ভিডিঅ' গাইজ।